Hello guys, নতুন এটা ভিডিও লৈ পুনৰ স্বাগতম জনাইছো। আজি আমাৰ যাত্ৰা ট্ৰেইনেৰে দি হ'ব। আমি বিহু খাবলৈ গৈ আছো নলবাৰীলৈ আৰু এতিয়া ভিডিওটো ষ্টাৰ্ট কৰি দিছো ষ্টেচনৰ পৰা বালিপাৰা ষ্টেচন। এইটো বালিপাৰা ষ্টেচন হয়। আগত এই ষ্টেচন বহুত বেলেগ আছিল, এতিয়া বহুত ধুনীয়া হ'ল আৰু বহুত বছৰৰ মূৰত বুলি ক'ব লাগিব। 3.5 বছৰ মূৰত আহিলো আজি বালিপাৰা ষ্টেচনত। আগত মই এই ষ্টেচনটো দিয়ে যাত্ৰা কৰি আছিলোঁ। সদায় অফিচ কৰোঁ, 2-2:30 মানত ইয়াত আহি যাওঁ আৰু ঘৰত যাওঁ। সেয়াই আছিল ট্ৰেইনত অহা যোৱা মোৰ যাত্ৰা। কিন্তু এতিয়া ল'ৰা হোৱাৰ পৰা গাড়ী দিয়ে অহা যোৱা কৰোঁ। গতিকে হা বাবা এতিয়া নাখায়, খাবা পিছত খাবা হ'ব। এবাৰ হাই বুলি কোৱা। হাই। ল'ৰাৰ সময় নাই ষ্টেচনত। এতিয়া দোকানো ওলাল, আগত একো দোকান চোকান নাছিলে, এতিয়া দোকান দেখা পালে। গতিকে ল'ৰাই লোভ সামৰিব পৰা নাই, এই দোকান দিছে দেখিছেনে। আগত একো নাছিলে, দেখিবলৈ ইমান ভাল নাছিলে, এতিয়া বহুত ধুনীয়া হ'ল ষ্টেচনটো। যি কি নহওক মানে এতিয়া উৰা মাৰিম আমি নলবাৰীলৈ বিহু খাম বুলি। বাইদেউ ভিনদেউ খুব মাতিলে, তাৰপিছত ইমান জোৰ কৰিছে ভিনদেউ। এইটো কাৰণত কিছুমানে কয় নহয় ঘৰৰ সৰু হ'ব নালাগে, আচলতে ঘৰৰ সৰুৱে হ'ব লাগে, চবৰে মৰমটো পোৱা যায়। সিদিনা নগাঁৱৰ পৰা আহিলোঁ, বাইদেউ ভিনদেউ খুব মাতিলে, সিহঁতৰ তাত গ'লোঁ। আজি এনেকৈ নলবাৰী অকস্মাত যাব ওলালোঁ। এইবাৰ বিহুত ঘৰত নাযাওঁ বুলি নগ'লোঁ আৰু 31st গৈ আহিলোঁ, ইমান দূৰ যাব নোৱাৰি। তাৰপিছত বাইদেউহঁতে জোৰ কৰি তাত মাতিলে। গতিকে ল'ৰাই মানে ট্ৰেইনত যাব খুব ইচ্ছা কৰি আছে। সৰুততো বহুত মানে কেতিয়াবা উঠাইছিলোঁ ট্ৰেইনত, এইটো সেইবিলাকতো তাৰ মনত নাই। এতিয়া ট্ৰেইনত উঠিম বুলি কৈ থাকে, কাৰণ বালিপাৰা আমি য'তেই নাথাকোঁ কিয় ট্ৰেইন যোৱা ৰাস্তাটো দেখেয়ে, ট্ৰেইন অহা যোৱা কৰা দেখা পায়। গতিকে তাৰ ট্ৰেইনত উঠিব খুব মন। গতিকে ভাবিলোঁ আজি যাত্ৰা আমি ট্ৰেইনেদিয়ে কৰোঁ। আৰু ইয়াতে আপোনালোকক এটা কথা কৈ থওঁ, মোৰ হাজবেণ্ডে এটা নতুন ইউটিউব চেনেল খুলিছে, তেওঁৰ নিজৰ নামেৰে অজিত দাস। মই বাৰু তেওঁৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিম। যিসকলে মোক মৰম দি এইখিনিলৈকে আগুৱাই লৈ আহিছে, ঠিক তেনেদৰে মোৰ হাজবেণ্ডকো মৰম দিব বুলি আশা কৰিলোঁ। চেনেলটোক আদৰি ল'ব, আপোনালোকে চাব। তেওঁৰ চেনেলতো বহুত নতুনত্ব দেখিবলৈ পাব আপোনালোকে। আপোনালোকক বালিপাৰা ষ্টেচনটো এবাৰ ভালকৈ দেখাই দিওঁ। আমি এইপিনে যাম আৰু এইপিনৰ পৰা আহিব ট্ৰেইনখন। বালিপাৰা অজিত বহি আছে, দেতা বহি আছে, চাইক্ৰিছ কলিজা হয় ন। আমি ক'ত গৈ আছোঁ বাবা? দিমলিবাৰ ঘৰত যাম। আজি যে নলবাৰী যাব ওলাইছোঁ, মোৰ টাচত থকাসকলে কোনো গম নাপায়। এইটো ভিডিঅ' পোৱাৰ লগে লগে চক হৈ যাব সিহঁত, যে কাকলি বা এইবাৰ নলবাৰী গৈ উঠিলে। সঁচাকৈ দে, মানুহ কেতিয়া ক'ত যাব লগা। আমাৰ ট্ৰেইনৰ যাত্ৰা ষ্টাৰ্ট হৈ গ'ল, আমি ট্ৰেইনত উঠিলোঁ। ল'ৰাৰ বিৰাট ফূৰ্তি, ট্ৰেইনত উঠিব পালে। বাবা ইপিনে কি ফোন চাবা? চাই থাকা। ট্ৰেইনত উঠিয়ে সুধিলে মা আমি কি পালোঁ, উঠাৰ লগালগ আছে বেগত দিম দিয়া। হ'ব দিয়া, মই হাতখন ধুই দিব লাগিব আপোনালোকক। আৰু ডাইৰেক্ট ঘৰত গৈহে লগ পাই আছোঁ, কাৰণ ল'ৰাক কণ্ট্ৰল কৰিব লাগিব ট্ৰেইনত। গতিকে মই আৰু ট্ৰেইনত ভিডিঅ' কৰি নাথাকোঁ, অকণমান আপোনালোকক দেখাই দিলোঁ। আমাৰ ল'ৰা কিমান ট্ৰেইনত উঠি এক্সাইটেড হৈ আছিলে। হেল্ল' গাইজ, আমি কেতিয়াবাতে বাইদেউৰ ঘৰ আহি পালোঁ, চাহ খালোঁ। এতিয়া আমাৰ ল'ৰাই খেলি আছে বাকৰ লগত ন। বাবা খেলি আছে, দিমলিবাৰ ঘৰত খেলি আছে। আৰু আমাৰ পেক আলু, বৰপেটা পেক আলু ষ্টাৰ্ট হৈছে। আজি পেক আলু বনাই আছে।
কাৰ লগত ভিডিঅ' লৈ আছে আৰু বাইদেউ থৈ না আৰু এই আমাৰ জিজু নমস্কাৰ Namaste. I am interested for the Bhugali Bihu, making some intellectual and delicious item in my cooking house. Thank you so much. Hello guys, I am Munmi. I am the class 5 the kitchen. Bye bye. and who are you Wanda. who are you Side Chris very good আমি এতিয়া পেক আলু খাম এই পেক আলু বনালে অজিতে বৰপেটা পেক আলু কাৰ কাৰ জিভাৰ পানী পৰি গল জনালে হল আমি ন খাব না না খৈ পেক আলু নিশ্চয় খাম তুমি বনাইছা মই বনোৱা নাই হাজবেণ্ডে বনাইছা একদম বিউটিফুল ডিশ মই খামেই খাম এই ভিন্ডটো কিয় ভাল পাওঁ জানে না ৰাইজ এই ভিন্ডটো বহুত টাকা আছে সেইটো কাৰণে ভাল পাওঁ মিছা কথা মোৰ 50 টকা আছে আমাৰ পেক আলু খাব মানুহ আহি গৈছে নতুন আলহী নহয় আমাৰ বাইদেউৰ ভণ্টি হয় হাই আৰু ইয়াতে থকা কেইদিন দেখি থাকিব আপোনালোকে মোৰ ব্লগত ন ভাল ন খবৰ আচ্ছা হেপী বিহু থেংক ইউ সেম টু ইউ এই চব পেক আলুৰ জুতি লৈ আছে আমি পেক আলু আগতে খাওক Hey, first class. Excellent. Fantastic. কিবা কব ये पेकालू बरपटा का আজি লাইফত পাস খাইছো মোৰ তো বিৰাট প্ৰিয় पेकालू चलता है बरपटा में जो भोली आता है ना पेक आलू एंड रंगा दिमा वो जो बिहू में तो रंगा दिमा नहीं मिलता है लेकिन पेक आलू मिलता है हमारा ये साली है काकू वो बनाता है पेक आलू बहुत अच्छा बनाता है फर्स्ट क्लास एक्सेलेंट खा के बहुत मजा आता है थैंक यू কম দিলাম 10 টাকা গাইস এতিয়া আমি সবাই পেকালু খাও পেকালুৰ জুতি লওঁ আৰু ইপিনে মই লৰাটো আৰু ছোৱালীটোৰ কাৰণে মাংস বনাও গতিকে আপোনালোকৰ পৰা বিদায় লওঁ এতিয়া এই মাংস বনাম আজিলৈ ভিডিঅ'ৰ পৰা সামৰিছো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি কোনোবা নতুন ভিউৱাৰ চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব কিয়নো মোৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশন আপোনালোকে পাই থাকিব